জিলা শাখা জয় যোৰহাট জিলা শাখা জয় কৃষ্ণ আৰু এনেদৰে আমাৰ পদযাত্ৰা কৰি লখিমপুৰৰ পৰা আমাৰ মাজত উপস্থিত হৈছে পদযাত্ৰা কৰি আমাৰ এজন ভকত আমাৰ প্ৰশান্ত ৰাম হৰি গুণ নাম সৰ্বণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য হইবাৰ এহি মানে মাত্ৰ জানানি প্ৰয়োজন ৰাম মনুষ্য হইবাৰ এহি মানে মাত্ৰ জানানি প্ৰয়োজন কৃষ্ণ হৰি আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰশান্ত সুন্দৰাবা আমি তাৰ শিশু হৈছে তেখেতে লখিমপুৰ জিলা শাখাৰ প্ৰাথমিক শাখাটোৰ নামটো কৃষ্ণপুৰ প্ৰাথমিক শাখাৰ পৰা আহিছে গতিকে আমি ৯৬ সংখ্যক অধিৱেশন আছে তেখেতক স্বাগতম জনাইছোঁ তেখেতে পদযাত্ৰা কৰি বহুত দুখ কষ্টেৰে মানসিক আৰু শাৰীৰিকভাৱে তেওঁ বৰ্তমান অকণমান হেৰি হৈ আছে গতিকে আমি তেখেতক সম্পূৰ্ণ সেৱা জনাইছোঁ মাত্ৰ ২ মিনিটৰ কাৰণে আমি তেখেতক হেৰি কৰিছোঁ আমাৰ মাজত উপস্থিত আছে এই নামগৃহৰ পৰিচালনা সমিতিৰ মানে সভাপতি আমাৰ পৰম শ্ৰদ্ধাৰ বৰাবাব অৰূপ বৰাবাব তেখেতক আৰু আমাৰ সম্পাদক আছে আমাৰ সম্পাদক বাবুক আমি সম্পূৰ্ণ জনাইছোঁ আৰু লগতে আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি বাব আছে আমাৰ দত্তবাব নগেন দত্তবাব গতিকে তেখেতৰ মানে অকণমান এই পুণ্য ধামলৈ আহি অনুভৱটো অকণমান জানিব বিচাৰিছোঁ কৃষ্ণ আমি পুণ্যধামলৈ আহিছোঁ আপোনাৰ খবৰ ভকতে ভগৱন্ত মাধৱ ইয়াত এই 4 দিনে পূৰ্ণ কৃষ্ণ ভগৱন্ত বাংময় ৰূপত বিৰাজমান হৈ থাকিব মাধৱ আৰু আমাৰ গুৰুতুল্য পদাধিকাৰ প্ৰভুজনাকে মুখ্য কৰি আমাৰ প্ৰাঞ্জিত গগৈ প্ৰভুজনা আমাৰ শ্ৰদ্ধেয় অনিল তাঁতী বা প্ৰভুজনা জগতবনীয়া প্ৰভুজনা যিমানসকল আমাৰ ব্যাখ্যাকাৰ বাপসকল আছে আৰু আমাৰ কাৰ্যকৰী যিমান কমিটিৰ বাপসকল আছে সকলোৰে চৰণৰ ধূলি যাতে আমি সিৰে লৈ জীবন ধন্য কৰিব পাৰোঁ তাৰ আশাৰে আমি ইয়াত উপস্থিত হৈছোঁ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় এখন হয় নাম ধৰ্ম জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ জয় ৯৪ নং সংখ্যা বাৰ্ষিক অধিৱেশন হৰি যথেষ্ট আৱেগ হৈছে গতিকে তেখেতক অকণমান কৃষ্ণ
অলপ